নমস্কাৰ বন্ধুসকল সকলোকে কিউৰিয়াছ এবাউট লাৰ্নিংলৈ স্বাগতম জনাইছো। আমি ইয়াৰ আগৰ ভিডিঅ'টোত উদ্ভিদৰ চলনৰ বিষয়ে পঢ়িছিলো। গতিকে এইটো ভিডিঅ'ত আমি উদ্ভিদ আৰু প্ৰাণীৰ হৰমন বিলাকৰ বিষয়ে পঢ়িম। যেহেতু আমি পাইছিলো যে উদ্ভিদৰ কি হয় যেটো নাৰ্ভাছ সিস্টেম হেতু নাই, অকল হেতৰ গোটেই নিয়ন্ত্ৰণৰ সমন্বয়খিনি হৰমনেল সিস্টেমৰ দ্বাৰা চলি থাকে। এটা তাৰ হেতৰ মূলতে 5টা বা 4টা কিতাপত 4টা আছে। 4টা হৰমনৰ বিষয়ে আমি পঢ়িব লাগিব। সেইকিটা হৈছে অক্সিন, জিবাৰেলিন, সাইটোকাইনিন আৰু এবসেসিক এসিড। সেইকিটাৰ বিষয়ে পঢ়িব লাগিব। তাৰ উপৰিও কিছুমান আছে যিবিলাক তোমালোকৰ কিতাপত নাই, গতিকে আমি সেইবিলাকৰ বিষয়ে নপঢ়ো। গতিকে প্ৰত্যেকটোৰে যদি আমি কামবিলাক চাই যাওঁ প্ৰত্যেকটো হৰমনেৰে কেনেকুৱা হ'ব, তাত মুঠতে 3টা হৰমনে কি কাম কৰে, হেতক বৃদ্ধি আৰু বিকাশত সহায় কৰে। আৰু এটা যেটো হৰমন আছে সেইটোৱে কি কৰে, বৃদ্ধি আৰু বিকাশত সহায় নকৰে, বৰঞ্চ সি উল্টাকেহে ক্ৰিয়া কৰে, যে বৃদ্ধি আৰু বিকাশ হ'বলৈ নিদিয়ে। সেই বিষয়ে চাম কি কৰে আমি। প্ৰথমে যদি চাওঁ আমি অক্সিনৰ বিষয়ে, অক্সিনে কি কৰে যে গছজোপা লাহে লাহে বাঢ়ি গৈছে, সি সৰুৰ পৰা ডাঙৰ হৈ গৈছে, মানে তাত কি হ'ব লাগিব, কিছুমান বৃদ্ধি হ'ব লাগিব। যেনেকৈ ওপৰলৈ অগ্ৰ মানে যেটো ওপৰৰ ফালে বৃদ্ধি হৈছে বা শিপাত বৃদ্ধি হৈছে, সেই বৃদ্ধিবিলাক কোনে নিয়ন্ত্ৰণ কৰে, অক্সিনে নিয়ন্ত্ৰণ কৰে। আৰু তাৰ পিছত যদি আমি জিবাৰেলিনৰ কাম চাওঁ, তেতিয়া সি কি কৰে, গছজোপা কি হয় অকল ওপৰলৈ বাঢ়ি নাযায়, গছজোপা কাঠটোও বাঢ়ি যায়, ভলিউমটো ডাঙৰ হৈ গৈ থাকে, আৰু লগতে তাৰ ডাল পাত সব ডাঙৰ হৈ গৈ থাকিব। সেই কামবিলাক কোনে কৰে, বৃদ্ধি বিকাশবিলাক কোনে কৰে, জিবাৰেলিন নামৰ যেটো হৰমন আছে সেইটোৱে কৰে। এতিয়া যদি আমি চাওঁ ওপৰৰ দুইটা হৰমনৰ কামবিলাক আচলতে কি, আচলতে হৈছে যে হেতি সেল ডিভিজন কৰিব লাগিব, তেতিয়াহে সি বৃদ্ধি বিকাশ হ'ব পাৰিব। সেইটো ওপৰলৈ হওক বা তাৰ যেটো সাইডলৈ হওক বাঢ়ি যাব পাৰিব, যেতিয়া তাত সেল ডিভিজন হ'ব, তাৰ বাদে সি কৰিব নোৱাৰে। সেই কামটো কোনে কৰি আছে, সেইটো সাইটোকাইনিনে কৰি আছে। সেল ডিভিজনটো নিয়ন্ত্ৰণ কৰি আছে, যে এইটো ইমান হৈছে সেইটো কিমান হৈছে, গোটেই কামটো নিয়ন্ত্ৰণ কৰি আছে সাইটোকাইনিনে। এতিয়া আমি চাওঁ আগৰ যিকিটা 3টা হৰমন আছে সেইবিলাক আমি বেলেগকৈ থ'ব লাগিব, কাৰণটো কি সিহঁতি গ্ৰোথ আৰু ডেভেলপমেণ্টত সহায় কৰিছে। কিন্তু ইয়াৰ পিছত যেটো আছে সেইটো হৈছে এবসেসিক এসিড, সি উল্টাকে কাম কৰিছে, মানে কি গ্ৰোথ আৰু ডেভেলপমেণ্টটো ৰাখিছে। মানে কি ক'বলৈ বিচাৰিছো যে গছজোপা এটা লিমিটলৈকেহে ডাঙৰ হ'ব পাৰিব। গছজোপা বুলি নহয়, তাৰ বিভিন্ন অংশবিলাক, যেনেকৈ এটা লিমিটলৈকে ওখ হৈছে গছজোপা, তাৰ পাতটো এটা সময়ত পকি পেলাই সৰি গৈছে, ফলটো এটা সময়ত পকি পেলাই সৰি গৈছে। সেই কামবিলাক কোনে নিয়ন্ত্ৰণ কৰি আছে, এবসেসিক এসিডে নিয়ন্ত্ৰণ কৰিছে। মানে কি পাতটো সৰি পৰিছে বা ফলটো পকি সৰি পৰিছে, সেইটো এটা ৰেচন ক্ৰিয়াৰে অংগ হয় উদ্ভিদৰ। যে অদৰকাৰী ৰেচন মানে কি, অদৰকাৰী বস্তুটো ওলাই যোৱা, সেইটো হৈছে ৰেচন। এতিয়া সেই বস্তুটো নিয়ন্ত্ৰণ কোনে কৰি আছে, এবসেসিক এসিডে কৰি আছে। সো উদ্ভিদৰ হৰমনৰ বিষয়ে আমি ইমানখিনিয়ে জানিব লাগে। ইয়াৰ পিছত আমি প্ৰাণীৰ হৰমনৰ বিষয়ে চাওঁ। এতিয়া আমি যদি চাওঁ প্ৰাণীৰ হৰমনসমূহ কিছুমান গ্ৰন্থিয়ে নিঃসৰণ কৰে, সিক্ৰেশ্যন কৰে। সেইবিলাক দুই প্ৰকাৰৰ থাকে, এটা হৈছে অন্তঃস্ৰাৱী গ্ৰন্থি, এটা হৈছে বহিঃস্ৰাৱী গ্ৰন্থি। ভাগ কেনেকৈ কৰিম আমি সিহঁতক, যে কিছুমান হৰমন কি হয় তেজৰ লগত মিহলি হৈ যায়, কিছুমান গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা হৰমনবিলাক তেজৰ লগত মিহলি হৈ কামবিলাক কৰে। সেইবিলাকক আমি কি বুলি ক'ম, অন্তঃস্ৰাৱী বুলি ক'ম, যিবিলাকে তেজৰ লগত মিহলি হৈছে। আৰু কিছুমান গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা হৰমনবিলাকে তেজৰ লগত মিহলি নহয়, এটি বাহিৰা যিখিনি কাম আছে সেইখিনি কৰে। গতিকে সেইখিনিক আমি কি বুলি ক'ম, বহিঃস্ৰাৱী গ্ৰন্থি বুলি ক'ম। যেনেকৈ উদাহৰণ কেনেকুৱা হ'ব, অন্তঃস্ৰাৱী গ্ৰন্থি হ'লে আমি পিটুইটাৰী গ্ৰন্থিৰ পৰা নিঃসৰণ হোৱা যিবিলাক হৰমন থাকিব সিহঁতি ডাইৰেক্ট তেজৰ লগত লগ হৈ যাব, তেজৰ লগত লগ হৈ সিহঁতি কাম কৰিব। কিন্তু আমি যদি বহিঃস্ৰাৱী চাওঁ, তেনেকৈ লালতী গ্ৰন্থি আছে, এইটো বহিঃস্ৰাৱী, লালতীৰ লগত কেতিয়াও তেজ নাহে, হয়নে, সিহঁতৰ তেজৰ লগত কেতিয়াও কানেকশ্যন নাই, গতিকে সিহঁতক আমি কি বুলি ক'ম, বহিঃস্ৰাৱী গ্ৰন্থি বুলি ক'ম। ইয়াৰ লগতে এটাও আছে অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী গ্ৰন্থি দুইটা থকা কিবা এটা আছে, সেইটো হৈছে অগ্নাশয় গ্ৰন্থি। তাত অন্তঃস্ৰাৱী হৰমনো ওলায় কিছুমান, অন্তঃস্ৰাৱীও হয়, সি বহিঃস্ৰাৱীও হয়। মানে কি হয়, অগ্নাশয় ৰস ওলায় আৰু লাইপেজ ওলায়, এইকেইটা হৈছে বহিঃস্ৰাৱী। আৰু অগ্নাশয় যিটো ইনচুলিন হৰমন সিক্ৰেশ্যন কৰে সেইটো হৈছে অন্তঃস্ৰাৱী। গতিকে অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী পাৰ্থক্যটো এইটো আছিলে। এতিয়া যদি চাওঁ আমি প্ৰাণীৰ হৰমনৰ বিষয়ে, আমি তেতিয়া কাৰ বিষয়ে পঢ়িব লাগিব, মানুহৰ বিষয়ে বিশেষকৈ চাব লাগিব। গতিকে আমাৰ যিখিনি মেণ্টেল ফিজিকেল যিখিনি চিটুৱেশ্যন থাকে গোটেইখিনি কোনে কণ্ট্ৰল কৰি থাকে, হৰমনবিলাকে কৰি থাকে। গতিকে আমি একেবাৰে যদি সৰুৰ পৰা চাওঁ, এটা কেঁচুৱা আছিলে, এটা ল'ৰা ছোৱালী, সিহঁতৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকে মেণ্টেলি। কিন্তু লাহে লাহে বয়স অনুপাতে সিহঁতৰ মাজত কি হয়, ডিফাৰেঞ্চটো বাঢ়িবলৈ লয়। সেইবিলাক কিছুমান হৰমনৰ কাৰণে হয়, হৰমন চিক্ৰেশ্যন হয়, সেইবিলাকৰ কাৰণে হয়। হৰমনকেইটা হৈছে টেষ্টষ্টেৰন আৰু এষ্ট্ৰজেন। এতিয়া ল'ৰাৰ ক্ষেত্ৰতো বেলেগ থাকে কিছুমান, ছোৱালীৰ ক্ষেত্ৰতো কিছুমান বেলেগ থাকে, গতিকে সিহঁতৰ মাজত ডিফাৰেঞ্চটো ক্ৰিয়েট হয়। গতিকে ইয়াৰ পিছৰ যিটো হৰমন আমি পঢ়িম সেইটো হৈছে থাইৰক্সিন হৰমন। থাইৰক্সিন হৰমনটো থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰে, যিটো আমাৰ ডিঙিত থাকে। আৰু যেতিয়া থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমনটো নিঃসৰণ কৰিব নোৱাৰা হয় বা অলপ শ্ল' হয়, তেতিয়া কি হয়, আমাৰ গৰল ৰোগ সৃষ্টি হয় বা ডিঙি ফুলি যায়। এতিয়া সেইটো নিয়ন্ত্ৰণ কৰিবলৈ আমি কি কৰিব লাগে, আয়ডিনযুক্ত নিমখ খাব লাগে। যদি আমি প্ৰচুৰ পৰিমাণে, প্ৰচুৰ বুলি নহয় যথেষ্ট পৰিমাণে যদি আয়ডিনযুক্ত নিমখ খাই থাকোঁ, তেতিয়া আমাৰ সেইটো ৰোগে দেখা দিব কেতিয়াও নোৱাৰে। ইয়াৰ পিছত আমি চাওঁ অগ্নাশয় গ্ৰন্থিৰ বিষয়ে। অগ্নাশয় গ্ৰন্থিটো কি হয়, অন্তঃস্ৰাৱীও হয় বহিঃস্ৰাৱীও হয়। মানে দুটা কাম থাকে ইয়াৰ। বহিঃস্ৰাৱীখিনিয়ে কি কৰে, ইয়াত যিখিনি পাচনত সহায় কৰে, যেনেকৈ অগ্নাশয় ৰস আৰু লাইপেজ, ইহঁতি কি কৰে, যিখিনি আছে পাচনত সহায় কৰে, খাদ্যবস্তু পাচন হোৱাত সহায় কৰে।
আৰু যিখিনি অন্তঃস্ৰাৱী আছে ইহঁতৰ পৰা কি ইনচুলিন হৰমন সিক্ৰেশ্যন হয় ইনচুলিন হৰমন যেটো আছে সেটোৱে কৰে যে তেজত আমাৰ যিখিনি সুগাৰৰ পাৰ্চেন্টেজ থাকে বা সুগাৰৰ যিখিনি পৰিমাণ থাকে সেইখিনি নিয়ন্ত্ৰণ কৰি ৰাখে যেতিয়া আমাৰ ইনচুলিন হৰমনটো সিক্ৰেশ্যন হয় বা কমি যায় তেতিয়া আমাৰ দেহত ডায়াবেটিস ৰোগে দেখা দিয়ে আৰু আমি বাহিৰৰ পৰা হেতু লব লগা হয় আমি ইনজেকচন ইনচুলিন হৰমনটো ভিতৰলৈ লব লগা হয় হেতু হৈছে আমাৰ যেটো অগ্নাশয় গ্ৰন্থি আছে হেতু কাম সো ইতিমধ্যে আমি কেইবাটাও গ্ৰন্থিৰ বিষয়ে পঢ়িলো আমাৰ দেহত থকা ইয়াৰ উপৰিও বহুত আছে যিবিলাক আমি পঢ়িব নালাগে বা সিলেবাছত নাই গতিকে আমি পঢ়া নাই মানে গোটেই গ্ৰন্থিবিলাকক কিন্তু নিয়ন্ত্ৰণ বেলেগ এটাই কৰি আছে এটো হৈছে পিটুইটাৰী গ্ৰন্থি যেটো আমাৰ মগজুৰ পশ্চাৎ ভাগত আছে কি গোটেইখিনিকে কোনে কেনেকৈ কাম কৰিব কোনে সময় ক্ৰিয়েচন কৰিব নকৰিব বা এজ লেভেলত কোনটো এজত কিটো হ'ব গোটেই কামখিনি সেই পিটুইটাৰী গ্ৰন্থিটোৱে নিয়ন্ত্ৰণ কৰি আছে গতিকে ইয়াৰ লগে লগে যিখিনি নিয়ন্ত্ৰণৰ সমন্বয় গোটেই পাঠটো বা আমি উদ্ভিদ আৰু প্ৰাণীৰ বিষয়ে যিখিনি পঢ়িলো গোটেইখিনি শেষ হৈছে এটা তোমালোকৰ যদি কিবা ডাউট থাকে তেতিয়া তোমালোকে কমেন্ট বক্সত জনাব পাৰা গতিকে আজি ভিডিওটো আমি ইমানতে শেষ কৰিছো